আমি যাম বেলেগ এদিন খুব মই বাহিৰটো যদি মই কেনেবাকে পেলাই থওঁ মোৰ ফাইন हाँ और बाहर पड़िबो न। परसों वापस मैं तिहाड़ जेल चला जाऊंगा। यदि मुझे कुछ हो जाए, यदि मेरे प्राण भी चले जाएं, तो गम मत करना। बीजेपी बीजाणुবিলাক সব সোমাই গ'ল। তুমি সপোন নেদেখা নহয় তেনে তুমি দিঠক আনিব নোৱাৰা নিশ্চয়। কিন্তু সেই সপোন ক্যালকুলেট হ'ব। আজি যদি গেলিলিওয়ে তোমাৰ ধৰা এই বাইনোকুলাৰ সপোন নেদেখিলেহেঁতেন বা হেৰিয়াৰ টেলিস্কোপৰ সপোন নেদেখিলে আজিতো আমি ইমানো নাপাওঁ। সেইকাৰণে মই তোমাৰ এইটো যদি মই এটাই অভিভাৱকসকলক কওঁ প্ৰেছাৰাইজ নকৰিব। নিশ্চয়। সকলো ল'ৰা ছোৱালী নিজে নিজে কিবা এটা লৈ আহিছে, সকলোৰে এটা স্পেচিয়েল, সকলোৱে স্পেচিয়েল, কিন্তু চেষ্টা কৰক, চেষ্টা অসাধ্য একো নাই। নিশ্চয় নিশ্চয়। উৎসাহ দিয়ক নিশ্চয়। আৰু মানে ইনস্পায়াৰ কৰক যে আপুনি ল'ৰা ছোৱালীক সপোন দেখিবৰ কাৰণে। তুমি নিজে ভাবা, তুমি আজি তুমি ধৰা কেতিয়াও তুমি চাগে সৰুতে ভবা নাছিলে আজি ডুবাই তুমি সপোন নেদেখা নহয় তেনে তুমি দিঠক আনিব নোৱাৰা। নিশ্চয়। কিন্তু সেই সপোন ক্যালকুলেট হ'ব। আজি যদি গেলিলিওয়ে তোমাৰ ধৰা এই বাইনোকুলাৰ সপোন নেদেখিলেহেঁতেন বা হেৰিয়াৰ টেলিস্কোপৰ সপোন নেদেখিলে আজিতো আমি ইমানো নাপাওঁ। সেইকাৰণে মই তোমাৰ এইটো যদি মই এটাই অভিভাৱকসকলক কওঁ প্ৰেছাৰাইজ নকৰিব। নিশ্চয়। সকলো ল'ৰা ছোৱালী নিজে নিজে কিবা এটা লৈ আহিছে, সকলোৰে এটা স্পেচিয়েল, সকলোৱে স্পেচিয়েল, কিন্তু চেষ্টা কৰক, চেষ্টা অসাধ্য একো নাই। নিশ্চয় নিশ্চয়। উৎসাহ দিয়ক নিশ্চয়। আৰু মানে ইনস্পায়াৰ কৰক যে আপুনি ল'ৰা ছোৱালীক সপোন দেখিবৰ কাৰণে। তুমি নিজে ভাবা, তুমি আজি তুমি ধৰা কেতিয়াও তুমি চাগে সৰুতে ভবা নাছিলে আজি ডুবাই আমাক কৈছোঁ দেই ডুবাই তোমাৰ এইটো ইয়েৰ অফ টলাৰেঞ্চ বুলি এতিয়া কৈ আছে। ডুবাইখন এনেকুৱা এখন মানে ঠাই য'ত আমি ঘৰত তুমি মই ভালকৈ ধৰা আমি পূজা কৰোঁ। মোৰ ঘৰত মন্দিৰ আছে, তুমি দেখিছা। ইয়াত তোমাৰ একেটা জেগাতে ৱৰ্ল্ডৰ ডাঙৰ তোমাৰ মন্দিৰটো ইয়াত বনিছে, হৈ আছে, অলৰেডি ইনগ্ৰেট কৰে, তোমালোক যাবা নিশ্চয়। তাৰপিছত তোমাৰ ইয়াত গীৰ্জা আছে, চাৰ্চ আছে, গুৰুদ্বাৰা আছে, মছজিদবোৰ থাকিবই। প্লাছ তোমাৰ ধৰা এই বস্তুটো মানে কোনেও কাকো এইটো নাই, মানে তোমাৰ ডমিনেঞ্চটো নাই, যিটো মানে ৰিলিজিয়াছ ডমিনেঞ্চ সেইটো নাই। সেইটো কাৰণে ভাল লাগে, এইটো মানে চবেই ভাল লাগে। তুমি কি পিন্ধা কি নিপিন্ধা এটা কথা কৈছোঁ, ইয়াত চিকিউৰ্ড। মই দিল্লী চেলি কথা, মই দিল্লীত নিজে আছোঁ, মই দিল্লীৰ কথা নকওঁগৈ। ইণ্ডিয়াত যদি এখন ৰাজ্য য'ত ফুল্লি চিকিউৰ্ড বুলি ক'ব পাৰা ওমেনৰ হেৰিয়াৰ কথা কৈছোঁ দেই, সেইখন হৈছে গুজৰাট। গুজৰাটখন তুমি মানে গুজৰাটী মানুহবোৰ মই সেইটো এটা আমি তাত গীতিকা মই 6 বছৰতকৈ আছোঁ, লনিতে জন্মই হোৱা নাই। সেইটো এটা জেগা তুমি ৰাতি 9টা বজাত যেতিয়া অকলে অকলেও ঘূৰি ফুৰে নহয়, মানুহে তোমাক একো হেৰি নকৰে। দিল্লীত সেইটো পচিবল নহয় দেই। আৰু একেটা বস্তু ইয়াত আমি মানে ৰাতি 2টা 2:30 আৰু 3টাতো তুমি অহা নহয় ওমেনৰ কাৰণে। ইয়াত চাবা কিছুমান বস্তু কৈছোঁ, তুমি এয়াৰপৰ্টত যোৱা ওমেনৰ টেক্সি বেলেগ, পিংক টেক্সি একদম বেলেগ দেই। তাৰপিছত তুমি মানে ধৰা ক'ৰবাত গ'লা, সেই বস্তুটো মানে কমপ্লিটলি হয় তেনেকুৱা। আৰু ইয়াত পুলিচ চুলিচবোৰ বিৰাট ভাল। তুমি যদি মাৰ্ডাৰ কৰিও যোৱা, কোবোৱাৰ আগত তোমাক প্ৰপাৰলি হেণ্ডছেক চেণ্ডছেক দি বস্তুটো শুনে। সেই বস্তুটো মানে তুমি আচৰিত দেখাবা, আমি নিজে দেখা তেনেকুৱা হা। ছেকেণ্ডলি হৈছে প্ৰডাক্টিভিটি মানুহবোৰৰ। তুমি একেকেইটা মানুহ কিন্তু ইণ্ডিয়াতে কাম কৰে। আমাৰ ঘৰত মই তোমাক কৈছোঁ মিস্ত্ৰী এটা মাতোঁ, সি এটা সৰু বস্তু এটা ফিক্স কৰিবৰ কাৰণে এটাতো অবাইচ দাম লয়, মানে ডুবাই বুলি ক'লে আৰু বেছিকৈ দাম লয়, বাবে ফ্ৰীকৈ পাই নেকি পইচা পাতি। তাৰপিছত তোমাৰ সেই গোটেই কামটো কৰিবৰ কাৰণে সৰু টেপ এটা ফিট কৰিবলৈ তোমাৰ 4 ঘণ্টা 5 ঘণ্টা। ইয়াত ফিক্স লক থাকে। তুমি ধৰা 1 ঘণ্টাৰ ভিতৰত কৰি চাফা টাফা কৰি, আমাৰ ঘৰতো তুমি মিস্ত্ৰীয়ে কাম কৰিলে লেতেৰা পেতেৰা গোটেইখন ঘৰটো অৱস্থা নাইকিয়া হয়। ইয়াত কিন্তু সেই বস্তু নহয়, পৰিষ্কাৰ পৰিচ্ছন্নতা যিটো কয় সেইটো সদায় আছে। ধৰ্ম নিৰপেক্ষতা যদি মই কওঁ নহয়, ইয়াত সাংঘাতিক ধৰণে ক'ব লাগিব। যদিও এখন ইছলামিক দেশ, কিন্তু চেলুট টু দিছ গাইজ। এওঁলোকৰ ৰজা চজাৰ পৰা আদি কৰি তুমি ভাবা, মোদী যেতিয়া ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী যেতিয়া মোদী ডাঙৰীয়া আহিছিলে, তেওঁ ভেজিটেৰিয়ান। তেওঁ ভেজিটেৰিয়ান খাবৰ কাৰণে কলপাতত তেওঁলোকে ভাত খাইছিলে, ৰজাই একেলগে বহি। সেইটো কোনো নকৰে অ'কে। আৰু ইয়াত তেওঁলোকে সেই বস্তু আৰু এটা কথা কৈছোঁ দেই, ইয়াত তুমি যদি মানুহখিনি চোৱা, ইয়াত ডুবাই যে লেণ্ড অফ এক্সপেটছ মানে বাহিৰৰ পৰা ধৰা আমাৰ নিচিনা মানুহবোৰ আহিছোঁ বা তেনেকুৱা ধৰণৰ, সিহঁতৰ নিজৰ পপুলেশ্যন খুব কম। সেইকাৰণে ডুবাই তোমাৰ যদি আজি যিটো উন্নতি হৈছে ডুবাই, সেই ডুবাই উন্নতিটো তোমাৰ মানে এই এক্সপেক্টখিনিৰ কাৰণে হৈছে। আৰু সেইটোকে টানি প্ৰমোট কৰিব, তেওঁলোকে প্ৰমোট কৰিবৰ কাৰণে এতিয়া গল্ডেন ভিজা দিয়া আৰম্ভ কৰিলে। লাকিলি আমাৰ মোৰ ওচৰত গল্ডেন ভিজা আছে নেক্সট 10 বছৰৰ কাৰণে। গল্ডেন ভিজাখন 10 বছৰৰ কাৰণে দিয়ে। তাৰপিছত তুমি আকৌ ধৰা ৰিনিউ হ'ব 10 বছৰ পিছত। মই পাম, মোৰ ফেমিলি, মই পালে মোৰ ফেমিলিয়ে পাব, তেনেকুৱা ধৰণৰ। চিটিজেনশ্বিপটো নিদিয়ে। ইয়াত চিটিজেনশ্বিপৰ কনচেপ্ট নাই। ডুবাইত অকল বাই বাৰ্থহে তুমি হেৰি পাবা, তাকো বাই বাৰ্থ মানে বাই ডমিচাইল, মানে তেওঁলোকৰ। যদি বোলে কোনোবা আমাৰ ইণ্ডিয়ানত, যেনেকৈ আমেৰিকাত তোমাৰ ইণ্ডিয়ান এজন গৈ পেলাই জন্ম হ'ল, তেওঁ আমেৰিকান চিটিজেন, ৰাইট? ইয়াত সেইটো নহয়, মানে ইয়াত বাই বাৰ্থ এণ্ড বাই ডমিচাইল দুটা থাকিব লাগিব, তেনেকুৱা ধৰণৰ। परसों वापस मैं तिहाड़ जेल चला जाऊंगा। यदि मुझे कुछ हो जाए, यदि मेरे प्राण भी चले जाएं, तो गम मत करना। 20 दिन पूरे हो रहे हैं, परसों मुझे सरेंडर करना है। परसों वापस मैं तिहाड़ जेल चला जाऊंगा। मुझे नहीं पता ये लोग इस बार कब तक मुझे जेल में रखेंगे, पर मेरे हौसले बुलंद हैं। देश को तानाशाही से बचाने के लिए जेल जा रहा हूँ।
हो सकता है ये इस बार मुझे और ज्यादा प्रताड़ित करें, लेकिन मैं झुकूंगा नहीं। आप अपना ख्याल रखना। मुझे जेल में आपकी बहुत चिंता रहती है। आप खुश रहेंगे तो आपका केजरीवाल भी खुश रहेगा। मैं बेशक आपके बीच नहीं होऊंगा, लेकिन आप चिंता मत करना, आपके सारे काम चलते रहेंगे। मैं चाहे जहां रहूं, अंदर रहूं, बाहर रहूं, दिल्ली के काम नहीं रुकने दूंगा। आपकी फ्री बिजली, मोहल्ला क्लिनिक, अस्पताल, फ्री दवाइयाँ, इलाज, महिलाओं के लिए फ्री बस यात्रा, 24 घंटे बिजली और भी सारे काम चलते रहेंगे। और लौट के हर माँ बहन को हर महीने 1000 रुपए देने की भी शुरुआत करूंगा। देश को बचाने के लिए यदि मुझे कुछ हो जाए, यदि मेरे प्राण भी चले जाएं, तो गम मत करना। अंत में बस ये कहना चाहता हूं, भगवान ने चाहा तो आपका ये बेटा बहुत जल्द वापस आएगा। जय हिंद। মই বাহিৰতো যদি মই কেনেবাকে পেলাই থওঁ মোৰ ফাইন ফাইন বাহিৰত পৰিব নহ'ব, তাতে পৰিব লাগিব। লেটাৰ মই ৱাৰ্ণিঙো পাইছোঁ কেতিয়াবা। আমাৰ তাত কি কৰিব, গ্লাছখন নমাব, তাৰ পৰা পিকাব, গাড়ীৰ পৰা বটল দলিয়াব, চিপছ খাই পেকেট দলিয়াব, কমলা বাকলিৰ পৰা আৰম্ভ কৰি গুটখাৰ পেকেটৰ পৰা আৰম্ভ কৰি প্লিজ নকৰিব। কথা কুৰে যদি ৰাস্তাত হাগা মোটা কৰে নিজে চফা কৰি নিব লাগিব। হা এনেকৈ চবেই এনেকুৱা ফুড বেগছ বুলি কয়, পলিথিন কেৰি